নমস্কাৰ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অন্য এটি ভিডিঅ'ৰ সৈতে। আজি আমি আৰম্ভ কৰিম ৰাশি সিৰিজ 1। যিহেতু 2025 বৰ্ষটো আহি আছে আৰু 2024 বৰ্ষটো শেষ হ'বলৈ গৈ আছে, গতিকে আজি আমি জানিবলৈ চেষ্টা কৰিম অহা বছৰটোনো আমাৰ বাবে কেনেকুৱা হ'ব পাৰে। যিহেতু কালপুৰুষৰ প্ৰথম ৰাশি মেষ হয়, গতিকে আমি মেষ ৰাশিৰ পৰাই আৰম্ভ কৰিম। তাৰ আগতে মই কৈ যাওঁ 2024 বৰ্ষটো মেষ ৰাশিসকলৰ বাবে বহুত বেছি কষ্টদায়ক বছৰ আছিল। তেওঁলোকৰ বহুতৰ সপোন ভাঙিছিল, বহুতৰ বিচ্ছেদ হৈছিল, বহুতৰ সম্পৰ্ক ভাঙি চুৰমাৰ হৈ গৈছিল আৰু লগতে তেওঁলোকে মানসিক অশান্তি আৰু আইনী পাকচক্ৰত ভুগিছিল। বহুত বেছি সংঘৰ্ষ আৰু যান্ত্ৰণাৰ শেষতো মনে বিচৰা ফলাফল লাভ কৰা নাছিল। কিন্তু অনাগত 2025 বৰ্ষই এওঁলোকৰ বাবে কঢ়িয়াই আনিছে সুখবৰ। অৱশ্যে বহুতে ভয় কৰি আছে, যিহেতু 2025 বৰ্ষত আৰম্ভ হ'ব শনি চাৰেচতি। কিন্তু এই বিষয়টোত লৈ ভয় কৰিবলগীয়া একো নাই, কিয়নো আমি এই জীৱনতে কৰ্মফলখিনি ভোগ কৰিবই লাগিব। কৰ্মফল আমি ভুগিমেই। স্বয়ং ঈশ্বৰেও কৰ্মফলৰ পৰা ৰেহাই পোৱা নাছিলে, গতিকে আমিতো নৰমনিছে। সেয়ে আমি সাহসৰ সৈতে মুখামুখি হ'ব লাগিব শনি চাৰেচতিৰ। শনি চাৰেচতি যিমানে কষ্টদায়ক বা যান্ত্ৰণাদায়ক নহওক কিয়, শেষত আমাক আমাৰ কৰ্ম অনুসৰি ফলাফল দি যায়। গতিকে আপোনালোকে এই বিষয়টোক লৈ একেবাৰে চিন্তিত নহ'ব আৰু মনত আকস্মিক ভয় শংকা নাৰাখিব। এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ 2025 বৰ্ষটো কেনেদৰে যাব। 2025 বৰ্ষত মেঘ ৰাশিৰ যিসকল লোক আছে তেওঁলোকৰ বাবে অত্যন্ত আশ্চৰ্যকৰ আৰু শুভ হ'ব, কিয়নো এই বছৰটোত তেওঁলোকে লাভ কৰিব বিভিন্ন ধৰণৰ সুখবৰ। যদি কোনোবাই চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, এই বৰ্ষটোত চাকৰি লাভ কৰিব পাৰিব, যিহেতু গুৰু এবাৰ প্ৰবল আৰু বলিভাৱে আহিছে। গতিকে গুৰুৰ প্ৰবল প্ৰভাৱত এওঁলোকে নিজৰ যিটো বাক চাতুৰ্যতা বা কথা কোৱাৰ শৈলী বা কমিউনিকেশ্যন স্কিল, সেইটো ডেভেলপ কৰিব পাৰিব, অৰ্থাৎ উন্নত কৰিব পাৰিব। লগতে ঘৰলৈ বিভিন্ন ধৰণৰ সুখবৰ আহিব, অতিথিৰ আগমন হ'ব আৰু যদিহে আপোনালোকে ভাবি আছে বিদেশ ভ্ৰমণৰ, তেন্তে এইবাৰ আপোনালোকে সেই সুযোগো লাভ কৰিব। যিসকল দাম্পত্যে সন্তান সুখৰ কাৰণে আশা কৰি আছে, সন্তানৰ কাৰণে তৰ্পি আছে বা সন্তানৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে, তেওঁলোকক এইবাৰ গুৰুৱে কৃপাদৃষ্টি দিব। তেওঁলোকে বেবী প্লেনিং আৰম্ভ কৰিব পাৰিব জানুৱাৰীৰ পৰাই। এই বছৰ ৰাহুৰো কৃপাদৃষ্টি থাকিব, গতিকে আকস্মিক ধন লাভৰ যোগ পৰিছে। অৱশ্যে আগতে যদি কিবা কাৰণত পইচা ফচি আছিল, সেই পইচাখিনিও এইবাৰ ৰাহুদেৱৰ কৃপাত উভতি আহিব। কিন্তু এইখিনিতে মই পুনৰ কৈ যাওঁ, আপোনালোকে এই বছৰটোত কোনো ধৰণৰ ষ্টক মাৰ্কেট বা ট্ৰেডিঙত পইচা লগোৱাৰ আগতে সাৱধান বা সতৰ্ক হ'ব, যিহেতু ৰাহুৰ শুভ আৰু অশুভ দুয়োটা প্ৰভাৱ পৰিছে। গতিকে আপোনালোকে নভবা নিচিন্তাকৈ বা প্ৰি প্লেন নকৰাকৈ যদি পইচা ইনভেষ্ট কৰে, তেতিয়া সেইখিনি ঠগ খাব পাৰে বা ফচি যাব পাৰে। অৱশ্যে এইবাৰ কেতুৱে আপোনালোকক আধ্যাত্মিকতাৰ দিশত এটা বহুত বেছি উচ্চ স্তৰীয় সাধনা প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকে যিসকলে ৰেইকি হিলিঙে হওক বা আধ্যাত্ম হওক বা মেডিটেশ্যন বা ধ্যান হওক, এনেকুৱা ক্ষেত্ৰৰ লগত জড়িত, সেইসকলৰ বাবে এই বছৰটো বহুত বেছি শুভ হয়। তেওঁলোকে এটা উচ্চ স্তৰীয় সাধনাত উপনীত হ'ব পাৰিব। তেওঁলোকে আধ্যাত্মিকতাৰ চৰম শীৰ্ষত যাব পাৰিব। লগতে এই বছৰটোত শনিৰো শুভ আৰু অশুভ দুয়োটা ফলেই পৰিব, যিহেতু শনি চাৰেচতিও চলিব। গতিকে অকণমান আপোনালোকে সাৱধান হ'ব। বিশেষকৈ মাৰ্চ মাহৰ পৰা আপোনালোকৰ জীৱনলৈ আকস্মিক দুৰ্ঘটনাৰ ভয় বা আশংকা থাকিব। সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে, আইনী মেৰপাকত পৰিবলগীয়া হ'ব পাৰে। মাটি বাৰী ক্ৰয় কৰোঁতে অথবা যিকোনো সম্পদ ক্ৰয় কৰোঁতে চহী সদায় চাই চিতি কৰিবলৈ চেষ্টা কৰিব, কাৰণ এইবাৰ আপোনালোক প্ৰতাৰিত হ'ব পাৰে। অংশীদাৰিত্বৰ ব্যৱসায়, অৰ্থাৎ যিবিলাক পাৰ্টনাৰশ্বিপত বিজনেছ কৰে, সেইখিনি কৰোঁতে সাৱধান হ'ব। আপোনালোকক বন্ধুবৰ্গই প্ৰতাৰণা কৰিব পাৰে। লগতে এইবাৰ আপোনালোকৰ ঘৰুৱা শত্ৰু বা গোপন শত্ৰু বৃদ্ধি হ'ব পাৰে, যিহেতু শনিৰ কুপদৃষ্টি পৰিব। গতিকে আপোনালোকে এইখিনি ক্ষেত্ৰত অকণমান সাৱধান হ'ব। অন্যান্য যিবিলাক গ্ৰহ আছে, বুধ হওক, শুক্ৰ হওক, এইবিলাকৰ শুভ ফল পৰিব। এই বছৰটোত আপোনালোকে বিভিন্ন ধৰণে ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিব। হয়তো আপোনালোকে তীৰ্থ ভ্ৰমণ অথবা পিকনিকৰ কাৰণে যাবলৈ সুবিধা পাব, সুযোগ পাব। ঘৰৰ মানুহৰ সৈতে আপোনালোকে সময় কটোৱাৰ সুবিধা পাব। লগতে আপোনালোকে নতুন সম্পদ ক্ৰয়ৰ যোগো পৰিছে। গতিকে এই বছৰটো আপোনালোকৰ বাবে খুবেই ভাল। এইখিনিতে মই আপোনালোকলৈ দুটামান ৰেমেডিও আগবঢ়াওঁ, যিটোৱে আপোনালোকৰ 2025 বৰ্ষটো আৰু অধিক শক্তিশালী কৰি তুলিব। যিসকলৰ ওপৰত শনি চাৰেচতি চলিব, তেওঁলোকে চাৰেচতিৰ প্ৰভাৱৰ পৰা সাম্যকভাৱে সকাহ পাবলৈ হ'লে 7টা শনিবাৰে আহঁত গছৰ তলত চাকি জ্বলাব সন্ধ্যাকালীন সময়ত। লগতে শনিবাৰে নিৰামিষ খাদ্য খাবলৈ আৰম্ভ কৰি দিয়ক। কলা কুকুৰক খাদ্য খুৱাব। আজিলৈ ইমানেই। ইয়াৰ পিছত আমি অন্যান্য ৰাশিবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ।